কল্পনা কৰক পৃথিৱী এখনলৈ য'ত কেৱল প্ৰকৃতিৰ উলাহত পশু পক্ষী উভয়ে নাচি বাগি মহানন্দৰে বসবাস কৰি আছে। নাই কোনো পুতিগন্ধময় পৰিৱেশ, নাই কোলাহল, নাই জনসমাগম, প্ৰদূষণ ৰহিত শান্ত সৌম্য সেউজ এক নিৰ্ভেজাল পৰিৱেশ। মানৱ সমাজৰ সভ্যতাৰ লগে লগে ক্ৰমান্বয়ে পৃথিৱীৰ ওপৰত অত্যাচাৰ বাঢ়িবলৈ ধৰিলে, যাৰ ফলস্বৰূপে বহুতো প্ৰাণী পৃথিৱীৰ বুকুৰ পৰা চিৰকালৰ বাবে হেৰাই গ'ল। ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ কনফাৰেন্সে 1973 চনৰ 5 জুন তাৰিখটোক অনলি ওৱান আৰ্থ হিচাপে পালন কৰা হৈছিল, যদিও পৰৱৰ্তী বছৰসমূহত পৃথিৱীৰ বহুকেইখন ৰাষ্ট্ৰই 5 জুন তাৰিখটোক বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। পোনপ্ৰথমে সমগ্ৰ বিশ্ববাসীলৈ আমি বৰাচুকা যুৱ সংঘৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আৰু আজি সমগ্ৰ বিশ্বতে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰিছে। সেই হেতুকে আমি বৰাচুকা যুৱ সংঘয়ো আজি এই সন্ধিক্ষণত প্ৰকৃতিৰ সুৰক্ষাৰ স্বাৰ্থত যি জীৱকুললৈ আমাৰ ভাবুকি নামি আহিছে, সেই স্বাৰ্থৰ ৰক্ষাৰ স্বাৰ্থত আমি আজি আমাৰ বৰাচুকা যুৱ সংঘৰ উদ্যোগত আৰু বৰাচুকবাসী ৰাইজৰ সহযোগত আমি গছপুলি ৰোপণ কাৰ্যসূচীয়ে আৰম্ভ কৰিছোঁ। গছ থাকিলে জীৱ থাকিব। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। সমগ্ৰ বিশ্বতে আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছে। বিশ্বৰ প্ৰতিটো প্ৰান্তত আজি বৃক্ষৰোপণ কৰা হৈছে। ঠিক সেইদৰে সদুমৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে কাকপথাৰ আঞ্চলিক সমিতিৰ সহযোগত আমি কুলিপথাৰ শাখা সমিতিটো আজি বৃক্ষৰোপণ কাৰ্যসূচী সফল সমাপ্তি ঘটাওঁ।